নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু মোৰো ভালে। মই হিমাদে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। আৰু সকলোৱে গম পাই আমাৰ ঘৰত বিয়া চলি আছে আৰু আমি আগতীয়াকৈ কইনাটো আনিম বুলি মোৰ ফ্ৰেণ্ডকেইজনীতো গম পাইছেই। সেয়ে আজি আমি নকইনা আনিব ওলাইছোঁ। বেছিতো মানুহ নিনিওঁ কাৰণ সি অকলে যোৱা কথা আছিলে। তাৰপিছতে সিহঁতৰ ঘৰতো মানে মানুহ গোট খাইছে বুলি গম পাই মানে মোৰ লগতে যাব ওলালোঁ। সেয়ে বেছি মানুহ নিয়া নহ'লে সি মই আকৌ আমাৰ তিনিওজনী ওলালোঁ আনিবৰ কাৰণে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কি আমি নিয়ম কৰোঁ, কেনেকুৱা কি সকলোখিনি চাবলৈ পাব। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত লাইক কমেণ্ট কৰিব, কেনেকুৱা পাই জনাব। আৰু যিসকলে ইউটিউবত চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকৈ আমি গাড়ীতে উঠিলোঁ। তাৰপিছতে আমাৰ ধুনীয়া কৈছে কি ভিডিঅ'টো বনাব লাগিব কাৰণ খুৰা আৰু খুৰীয়েকৰ যিহেতুকে বিয়া বুলি ক'লে সিহঁতে জঁপিয়াই আছে, খুৰীয়েক আহিব সেয়েহে খুৰীয়েকক আনিব যাব। একদম মানে সিহঁতৰ কিমান যে ফূৰ্তি। সেয়ে আমাৰ বাবাও যাব ওলাইছিলে কিন্তু তাক নিনিলোঁ, বহুত বদমাচি কৰি থাকে কাৰণে। আৰু সেয়েহে আমাৰ মই আৰু আমাৰ দৰাটোৱে তিনিটাও গ'লোগৈ। তো দেখিছেই নহয় ইমান ধুনীয়াকৈ আহি আছোঁ আমি। আৰু তাৰো মনত বহুত ফূৰ্তি লাগি আছে কাৰণ ইমান বছৰ মানে 1 বছৰ 1.5 বছৰ ভাল পোৱাৰ পিছত নিজৰ মানুহজনী আনিব বুলি বহুত মানে ভাল লাগি আছে মনত। আমাৰো ভাল লাগি আছে। দেখিছে নহয় কেনেকুৱা হাঁহি আছে। তাৰপিছতে আকৌ সেইদিনা শুক্ৰবাৰ আছিলে কাৰণ 14 ফেব্ৰুৱাৰী আছিলে, ভেলেণ্টাইন ডেও আছিলে। তাৰপিছতে বজাৰখনো অকণমান দেখুৱাই দিলোঁ, আপোনালোকে চাই থাকিব একেলগে। এইখন আমাৰ গাঁৱৰ বজাৰ হয় আৰু এনেকৈ অকণমান দেখুৱাই কৰি দিলোঁগৈ। তাৰপিছতে আৰু এনেকৈ আমি বজাৰখন দেখুৱাই দিছোঁ। অকণমান সকলোৱে চাই থাকিব কাৰণ সকলোৱে দেখিছে, তথাপিতো ভাল লাগে কাৰণে অকণমান দেখুৱাই দিলোঁ। তাৰপিছতে আৰু এনেকৈ নতুন ৰাস্তাটো বনাইছে গম পাইছে। এইখিনিত অকণমান ৰখিব লাগে কাৰণ ডাইৰেক্ট পাৰ হ'ব নোৱাৰি, এতিয়া যিহে গাড়ীৰ উৎপাত, মানে অৱস্থা বহুত বেয়া। তাৰপিছতে এনেকৈ অকণমান ৰখি কৰি ধুনীয়াকৈ পাৰ হৈ আমিও গৈ আছোঁ কাৰণ ফোনো কৰি আছোঁ সিহঁতক সোনকালে ওলাই থাকিবৰ কাৰণে। আৰু আমাৰ কইনাজনীও কৈ আছে দেৰিকৈ যাব লাগে। আৰু মানে বেয়া লাগি আছে আহিবৰ কাৰণে। তাৰপিছতে আকৌ এনেকৈ আহিলোঁ। এইটো হৈছে আমাৰ নতুন দলংখন, ফেব্ৰুৱাৰী 1 তাৰিখে যিখন মানে আৰম্ভ কৰিছিলে। আৰু এনেকৈ নতুন দলঙৰ ওপৰতে আহিলোঁ। এইখনো অকণমান দেখুৱাই দিলোঁ, সকলোৱে চাই থাকিব দেই। তাৰপিছতে ৰাস্তাটো ধুনীয়া পিনপিনা হৈছে কিন্তু ভালো লাগে। তাৰপিছতে আকৌ এইখন দেখিছে নহয় ইমান ডাঙৰকৈ বনাইছে। আৰু এইটো ছাইডত পুৰণাখন আছিলে কাৰণ সেইটো ছাইড এতিয়া বন্ধ কৰি দিলে। আৰু চাই থাকিব সকলো। আৰু এইপিনে কইনাহঁতৰ ঘৰ আহি পালোঁ আৰু বাকীখিনি দেখুৱাম পিছতো ভিডিঅ'ত। বাকী এইখিনি ইয়ালৈকে সামৰিছোঁ। তাৰপিছত চাই থাকিব সকলোৱে কেনেকুৱা পাই জনাব। আৰু বাকী যিখিনি আমাৰ নিয়ম নীতি কৰা হ'ল সেইখিনি মই পিছতো ভিডিঅ'ত দেখুৱাম কাৰণ বহুত দীঘল হৈ যায়, সেইকাৰণে আধা কৰি দিছোঁ। আহিছোঁ বাই বাই।